নমস্কাৰ বন্ধুসকল, এটা খবৰ আছে আপোনালোকৰ কাৰণে, সুখবৰ বুলি ক'ব লাগিব। সেইটো হৈছে টিকটিক নামৰ যোনটো এপছটো, মানে টিকটকৰ পৰিৱৰ্তে যোনটো আপোনালোকে চলাব পাৰিব, সেইটো এপছটোৰ আপডেট আহিছে আৰু অন হোৱা বুলি খবৰ পাইছোঁ। গতিকে মই ভিডিঅ'টো আপোনালোকলৈ বনালোঁ। তো বলক পোনে পোনে যাওঁ টিকটিকৰ মাজলৈ। অন কৰিব, ইয়াতে লিখা হ'ব মেড ইন ইণ্ডিয়া। টিকটিক লোডিং হ'ব। নহ'লচোন, কেনেকৈ আহিব 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 লোডিং হয়। আৰে কাটা কৈছে যে কিয় বুজি নাপায়। কেছটো কি? লোডিং লোডিং। আৰে কেছটো কি তাৰমানে? এইটো চব ঠিকে আছে, ডাউনলোডো হ'ল। ডাউনলোড হোৱাৰ পিছতে অ'পেন কৰিলোঁ। অ'পেন কৰাৰ পিছত মেড ইন ইণ্ডিয়া তাৰপিছত মিউজিকটো বজাব আৰু মেড ইন ইণ্ডিয়া ক'ব, বাছ বাকী একো নাই। এইটো কি ষ্টাইল হ'ব? বাৰু ঠিক আছে, আপোনালোকক দেখালোঁ বাৰু, চেষ্টা কৰিছিলোঁ মানে দেখাবৰ কাৰণে, কিন্তু নহয় অ'পেন। তাকে এতিয়া যদি আপোনালোকৰ তাতো এনেকুৱা প্ৰব্লেম হৈছে তেনেহ'লে মোক কমেণ্ট কৰি জনাওকচোন। এতিয়া আকৌ মই চেষ্টা কৰিছোঁ বাৰু, গ'ল। মোৰ তাতো এনেকুৱা হৈ আছে, আপোনালোকৰ তাত যদি হৈছে মোক কমেণ্ট কৰক। ঠিক আছে বাৰু, বাই এতিয়ালৈ।